মোৰ বাৰীত কেইটামান গোল নেমু লাগিছিল, 11টা আছিল। তাকে ছিঙি আনিলোঁ কালি, আনি পেলাই আচাৰ বনাবলৈ সাজু হ'লোঁ আৰু। ৰুকনিখন লৈ পেলাই প্ৰথমতে এই সৰু অংশটোৰে, যিটো আটাইতকৈ সৰু থ্ৰেড আছে, সেই অংশটোত মই এনেকৈ ঘঁহি ঘঁহি ইয়াৰ জিমখিনি আঁতৰাই লৈছোঁ। গোল নেমু আচাৰ বনাবলৈ ইমান টান নহয়, কিন্তু তিতা হয়। সাধাৰণতে তিতা হোৱাৰ অভিযোগ এটা থাকে, গতিকে তিতা নহ'বৰ কাৰণে কিছুমান কৌশল ব্যৱহাৰ কৰিবলগীয়া হয়। আৰু তাৰে এটা হ'ল এই জিম আঁতৰোৱা কামটো। এইটো বৰ যত্ন কৰি কৰিবলগীয়া হয়, অলপ আমনিদায়কো কামটো। এই জিমবিলাক কিন্তু পেলাই নিদিওঁ, চাব। এইখিনি মই ফেনৰ বতাহতে শুকুৱাম। ৰ'দত দিলে ইয়াৰ গোন্ধটো নোহোৱা হ'ব, গতিকে মই ফেনৰ বতাহত ইয়াক শুকুৱাই ঝৰঝৰীয়া কৰিম। তাৰ পাছত ইয়াক এঘণ্টামান ৰ'দত দিলে কণকণীয়া হৈ যাব। তেতিয়া বটলত ভৰাই থৈ দিম আৰু ৰঙা চাহৰ লগত অকণমান দি আৰু ইয়াৰ মজাটো ল'বলৈ ভাল হ'ব। গতিকে এইখিনি মই কৰি ল'লোঁ। গোটেইখিনিৰে জিম আঁতৰালোঁ, 11টা টেঙা। তাৰপিছত এটা বাচনত এনেকৈ পানী গৰম কৰিলোঁ, কৰি উতল আহিবলৈ লওঁতে এচামুচ নিমখ দিলোঁ। আৰু এইটো এটা তিতা নহ'বৰ কাৰণে কৰা কৌশল। তাৰপিছত যেতিয়া উতল আহিলে নিমখ আৰু পানীখিনি, তেতিয়া মই গেছটো অফ কৰি ইয়াতে টেঙাবোৰ দি দিছোঁ। গোটেইকেইটা টেঙা দিয়াৰ পাছত 30-40 ছেকেণ্ডমান ইয়াক ভালকৈ লৰাই চৰাই তাৰ চাফা হ'বলৈ দিব লাগে। নিমখৰ গৰম পানীৰে ইয়াৰ যি অৱশিষ্ট তিতা আছে সেইখিনি নোহোৱা কৰিব। তাৰপাছত এইখিনি গৰমে গৰমে আৰু বেছি দেৰি থৈ দিব নালাগে, এনেকৈ বেলেগ এটা বাচনত তুলি থ'ব। গোটেইখিনি তুলি থোৱাৰ পাছত ইয়াক আকৌ ফেনৰ বতাহত থৈ দিব। অকণমান সময়ৰ পিছতে এই দেখিব, এই পানীবোৰ শুকাই গ'ল। দেখিছে কেনেকুৱা পানী এটা ওলালে? এইটো তিতা পানী। ফেনৰ বতাহত মই শুকুৱালোঁ, বেছি সময় নালাগিলে শুকাবলৈ। লগতে মই জিমখিনিও শুকুৱাইছোঁ ফেনতে। তাৰপিছত গোল নেমুবোৰ এনেকৈ পঠালিকৈ কাটিব। থিয়কৈ কাটিলে ভাল নালাগিব, পঠালিকৈ কাটে, আমি সৰুৰ পৰা দেখিছোঁ। সৰু সৰুকৈ কাটি ল'ব এনেকৈ। কটাৰ পাছত এখন চাকনি আৰু এটা বাচন বেলেগকৈ লাগিব। চিচাৰ বাচন হ'লে ভাল হয়। চাকনিখন ওপৰত ৰাখি পেলাই সেই বাচনটোৰ ওপৰত ৰাখিব, ৰাখি পেলাই আধা আধা চেপিব টেঙাবোৰ। সম্পূৰ্ণ চেপি ৰসটো উলিয়াই দিব নালাগে, আধা চেপা কৰিব লাগে। আৰু সেইটো কৰোঁতে ইয়াৰ গুটিবিলাকো উলিয়াই যাব লাগে। গুটিবোৰ থাকিলেও তিতা হয়, গতিকে গুটিখিনি আমি উলিয়াই পেলাব লাগিব। এনেকৈ আধা চেপা কৰি গুটি উলিয়াই ল'লোঁ। কিমান গুটি ওলালে চাওক। এই গুটিখিনিও পেলাই নিদিব আপোনালোকে য'তে ত'তে। এইখিনি বাৰীত ক'ৰবাত ধুনীয়া ঠাই এডোখৰত পেলাই দিবচোন। ইয়াৰ পৰা গছ পুলি ওলাব, বা টাবতো আপোনালোকে পুলি উলিয়াব পাৰে। তাৰপিছত ৰসখিনি, সেইখিনিও নেপেলাওঁ, সেইখিনিও মই ইয়াতে ব্যৱহাৰ কৰিম। এই কাটি লোৱা নেমুখিনিত আকৌ মই প্ৰায় 2 চামুচৰ ওচৰা-ওচৰি নিমখ দিছোঁ। আৰু নিমখখিনি খুব ভালকৈ ইয়াক প্ৰতি টুকুৰৰ গাত যাতে লাগে তেনেকৈ সানি দিম। এই নিমখ সানি থৈ দিব লাগে আচলতে 4-5 ঘণ্টামান থ'লে হৈ যায়। আৰু মোৰ আজি অকণমান খৰধৰ, গতিকে মই 2 ঘণ্টামানতে ইয়াক আঁতৰাম। এই নিমখ সানাৰ লগে লগে কি হয়, ইয়াৰ গাত থকা এটা পানী ওলাই যায়। সেই পানীটো অকণমান তিতা পানী, এটাৰ বাকলি আৰু এই যিবিলাক ফুটা আছে সেই ফুটাবোৰৰ পৰা ওলায়। নিমখ সানি দিয়াৰ লগে লগে কেনেকুৱা জলঙা দুখৰহেত হৈছে দেখিছেনে বাৰু? খুব ধুনীয়া হৈ যায়, ইয়াৰ চেহেৰাটোও ধুনীয়া হয়, আচাৰৰ কাৰণে উপযোগী হৈ উঠে। আৰু গতিকে এনেকৈ ঢাকি থৈ দিলোঁ মই এতিয়া। তাৰপিছত বাকী কামখিনি কৰোঁ। মছলাখিনি তৈয়াৰ কৰি লৈছোঁ। আচাৰত দিয়া যিটো মিক্স মছলা দোকানত ক'লে দিব, সেই মছলা মই লগত এটা শুকান ভোট জলকীয়া দিছোঁ, আৰু লং, ইলাচি, ডালচেনি দিছোঁ। দি পেলাই পিচি ল'লোঁ। তাৰপিছত অকণমান কাশ্মীৰী মিৰ্চ লৈছোঁ, অকণমান জালুক গুড়ি লৈছোঁ। আৰু এখন কেৰাহী গৰম কৰি তাতে 2.5 চামুচ চেনি দিলোঁ। মই সেই বগা চামুচখনেৰে 2.5 চামুচ চেনি দিছোঁ। চেনিখিনি লৰাই পানী নিদিয়াকৈ এনেকৈ লৰাই থাকিলে এয়া কেৰামেল হৈ যায়, আৰু এই ৰূপলৈ আনিব লাগিব। কেৰামেল হৈ যোৱাৰ পাছত সেই যিখিনি ৰস উলিয়াইছিলোঁ মই টেঙা চেপি সেই ৰসখিনি ইয়াতে মিহলাই দিলোঁ। আৰু ৰস দিয়াৰ লগে লগে ফেনাব চেনিখিনি। কিন্তু ভালকৈ ফেন আহি যেতিয়া উতলিব আটাইখিনি আকৌ, তেতিয়া গেছটো অফ কৰি দিয়াৰ লগে লগে ফেনটো মাৰ যাব। ইয়াত চাওক, ফেন মাৰ গ'ল। এতিয়া কাটি লোৱা টেঙাখিনি ইয়াতে
মই ঢালি দিছোঁ। আৰু ইয়াৰ পৰা যিটো টেঙাখিনি নিমখ সানি দিয়াৰ পাছত যিটো পানী ওলাইছিল সেই পানীটো মই পেলাই দিলোঁ। আৰু এই টেঙাখিনি ইয়াত দিয়াৰ পিছত পিহি লোৱা যিখিনি মছলা আছিলে, লগতে কাশ্মীৰী মিৰ্চ আৰু জালুকৰ গুড়ি, এই আটাইখিনি মই ইয়াতে দি দিলোঁ। খুব ধুনীয়াকৈ লৰাই দিব লাগে। আৰু এনেকৈও থৈ দিব পাৰি একো নিদিয়াকৈ, কিন্তু মই ইয়াত অকণমান এচামুচমান আকৌ মিঠাতেল দিম, কেঁচা মিঠাতেল। এই মিঠাতেল দিলে কি হয়, লাগি নধৰে, ইডোখৰৰ গাত সিডোখৰ লাগি নধৰে। মই আগতে এবাৰ থওঁতে তেল নিদিয়াকৈ থৈছিলোঁ, 3 বছৰ হ'ল, এতিয়াও আছে, কিন্তু লাগি গ'ল, ইডোখৰৰ গাত সিডোখৰ একেবাৰে এৰাব নোৱাৰাকৈ লাগি গ'ল, পেষ্ট হৈ গ'ল। সেইকাৰণে মই অকণমান তেল দিছোঁ ইয়াতে, এচামুচমান তেল দিলে লাগি নধৰিব। আৰু তেল দিয়াৰ পিছতো আকৌ লৰাই দিম। এতিয়া এই আচাৰখিনি যিমান সময় পাৰ কৰিব, ইয়াৰ ৰংটো আৰু ধুনীয়া হৈ গৈ থাকিব। আগে 3 বছৰমান আগতে বনোৱা আচাৰখিনি কিন্তু এয়া ৰূপ ল'লে। চাওক, ৰংটো ক'লা হৈ গ'ল, কিন্তু খাবলৈ যে কি ভাল হৈছে, একদম মিঠাই খোৱা যেন লাগে। নিমখীয়া মিঠা আৰু টেঙাৰ সোৱাদ, লগতে লং ডালচেনিৰ গোন্ধটো আছে, একদম মিঠাই খোৱাৰ যেন লাগে। এয়া মই কেৰাহীত গোটেইখিনি সানি লোৱাৰ পাছত বটলত ভৰাই দিলোঁ। মোৰ আচাৰ হৈ গ'ল। কেনেকুৱা পালে জনাবাচোন দেই ৰেচিপি।